এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা কভাৰ ছঙৰ শ্বুটিং চলি আছে, জুবিনদাৰ গান। এয়া এলেক্সা ইউজ কৰিঅ'গ্ৰাফাৰ দা, এয়া আমাৰ এয়া পুৰা একদম ষ্টেপ উলিওৱাত ব্যস্ত। মই বৰ্তমান মানে ইয়াত আহিলোঁ, আহি কৰি ষ্টেপো মাৰিলোঁ, আধা আধি নহয় মানে অলপ চলপ গান কমপ্লিট হ'লেই বাকীখিনি কৰি আছোঁ। আপোনালোকক দেখাই থাকিম, চাই থাকিব যিমানখিনি পাৰোঁ। এয়া মা ইয়াতে বহি লৈছে, কাৰণ আজি ইমানেই ৰ'দ দিছে আৰু এইফালে ট্ৰেইন অহা যোৱা কৰি আছে। ট্ৰেইন আহিলে একদম পূৰা ধূলি হৈ যায়। মায়ে সেইকাৰণে কাপোৰ চাপোৰ মাৰি ইয়াতে বহি লৈছে। আমি পূৰা শ্বুটিং কৰি আছোঁ, ৰ'দত যাব নালাগে, মাথা চাথা ঘূৰাই পৰি যাব পাৰে। বহুত বেছি ৰ'দ, মই পলাই হৈ গ'লোঁ পূৰা। তেনেহ'লে দেখাই আছোঁ, চাই থাকক আপোনালোকে। ড্ৰেছ চেঞ্জ, লোকেশ্যন চেঞ্জ, আমি তাৰপৰা আহিলোঁ, এতিয়া বেলেগ লোকেশ্যনত গৈ আছোঁ। তাত গৈ আকৌ বেলেগ ধৰণৰ ভালকৈ চাই থাকক, দেখাই থাকিম। এয়া আহি পাই গ'লোহি এতিয়া আমাৰ নেক্সট লোকেশ্যন। চাওক আপোনালোকে, ইয়াত এতিয়া বাকী 1 মিনিটমান গ'ল গানটো, বাকীখিনি এতিয়া ইয়াত কৰি মেলি আকৌ এইটো জেগাও চেঞ্জ কৰি আকৌ আগত যাব লাগিব। এনেকুৱা মানে হিপ হপ টাইপৰ ডেন্সবিলাক কৰিলে মানে পূৰা লোকেশ্যনবিলাক অলপ বেলেগ বেলেগ হ'ব লাগে। এনেই যদি অসমীয়া গান কওঁ তেতিয়া পথাৰ টাইপৰ মানে এৰিয়াবিলাকত চলি যায় আৰু সেইকাৰণে ইয়াত অলপ কষ্ট হয়। আৰু কেনেকুৱা ৰ'দ আজি, বাপৰে আধা আধি ক'লা হৈ গ'লোঁ। কষ্ট হৈছে বহুত। এইফালে আমাৰ কৰিঅ'গ্ৰাফাৰ আৰু বহুত কষ্ট হৈছে, অলপ ওলাই দিলে ভাল হ'ব। আৰু দুজন মানে লাজ কৰে, উলিয়াবই নোৱাৰোঁ। সোনকালে ভিডিঅ'টো আহি আছে, চাব। আৰু এটা পপ এটা চালি চাব, তেনেহ'লে চাই থাকক। Ready? Go! এয়া আমাৰ ফাইনেলি শ্বুটিং শেষ। একদম থাৰ্ড ড্ৰেছটো পিন্ধিয়ে শ্বুটিংটো আছিলে, আধা আধি কৰি ল'লোঁ। একদম আন্ধাৰে হ'ব হ'ল, পূৰা বেলি ডুবি গ'ল। লোকেশ্যনটো চাওক, একদম চালিয়া প্লেচ আৰু পূৰা পাহাৰ এৰিয়া। এতিয়া যাবলৈ ওলাইছোঁ, বহুত কষ্ট হৈছে আজি। ফাইনেলি পূৰা আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁগৈ। চবেই এইফালে মানুহবিলাক